गुठारी को खींच हर पहली पहली बाग गाया लश হাই গাইছ আজি আমি জানো যে আজি কাৰফিউ আৰু কি কাৰফিউটোনো কি কিহৰ কাৰণে দিলে কাৰফিউটো আমি এইটো জানো আজি আহক তো আহক আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ ৱেলকাম টু মাই ইউটিউব চেনেল সুমন ব্লগ তো আজি জানিছে আপোনালোকে আজি কিহৰ বন্ধ আজি কাৰফিউৰ মূল উদ্দেশ্য হৈছে কি আজি মানে বন্ধ হ'লে আমাৰ যিহেতু ৰাস্তাই ঘাটে বা টাউনত মানুহৰ ভিৰ কম হ'ব মানুহ বন্ধ হ'ব তেতিয়া এই ভাইৰাছটোই মানে বেছি দূৰলৈ যাব নোৱাৰিব মানে যিখিনি আছে সেনে কমি থাকিব বা মানুহ এটাৰ পৰা এটাকলৈকে যাব নোৱাৰে ভাইৰাছটো সেইকাৰণে আজি বন্ধ দিছে আজি আৰু অসমতো যে তিনিজনৰ যে ভাইৰাছ হোৱা বুলি কৈছিল কৰোণা ভাইৰাছ হোৱা নাই আৰু পৰীক্ষা চলি আছে হোৱা নাই ভাইৰাছ অসম আহি পোৱা নাই আৰু তো আমি এই বন্ধটো আমি পালন কৰিম নে নকৰিম সেইটো চাম পালন আমি কৰিম সকলোৱে পালন কৰিব লাগে কাৰণ এইটো দেশক লৈ নহয় এইটো নিজৰ জীৱনক লৈ খেল আচলতে এইটো সকলোৱে বন্ধ মানিব আমিও মানিছোঁ বন্ধ তো আপোনালোকেও মানক আৰু যদি কাৰোবাৰ কাহ হৈছে বেছি দিন ধৰি ভাল পোৱা নাই মূৰৰ বিষ হৈছে বমি ভাৱ তেনেহ'লে অতি সোনকালে ডাক্তৰৰ তাত গৈ আপোনালোকে চিকিৎসা কৰক বা আপোনালোকে চেক কৰক বডি চেক কৰক কি হৈছে নাই তো আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ধন্যবাদ আৰু আজি ভিডিঅ'টোৰ মোৰ উদ্দেশ্য এই যে আপোনালোকলৈ যে আপোনালোকে এইটো বন্ধটো পালন কৰক সকলোৱে ঘৰত থাকক অলপ বাহিৰা কামত ওলাই নাযাব ঘৰত থাকক ভালদৰে থাকক ধন্যবাদ জয় অসম हर पहली पहली बाग गाया लश का बीच